মই এতিয়ালৈকে এতিয়া ভাৰত পাকিস্তান যুদ্ধ হ'ব মোক বিয়া পাতিম বুলি কৈ আজিলৈকে বিয়া পাতিম কৈ বিয়া নেপাতিলে কি কৰোঁ মই এতিয়া মই আজি এটা বিচাৰি যামেই যদি বম চম ক'ৰবাত যদি পটককৈ পেলাই দিয়ে মৰি থাকিম বিয়া নোহোৱা আগতে মৰি থাকিব লাগিব আৰু মুৰ্গী কোপা আছেনে বম পেলালে মুৰ্গী কোপা বা কি হ'ব জানো গাহৰি কোপা বাৰু চিন্তা নকৰোঁ এতিয়া মোৰ দৰা বা ক'ত পাম আজি যেনে তেনে দৰা এটা বিচাৰি যাবই লাগিব বম চম নিদিয়া আগতে মই বিয়া হ'ব লাগিব নহ'লে নহ'ব আই ঐ মই কাকনো পাম এতিয়া এইটো পটকখিনি যদি তেতে মাৰি দিলে চপা এতিয়া ভাৰতে আৰু পাকিস্তানে যেতিয়া যুদ্ধ হৈছে বহুত চিন্তাৰ বিষয় আই নহ'ব মই যাওঁচোন যোনে হওক বিয়া হ'লে এটা মোক যোনাই নহওক আৰু বিয়া পাতিম বুলি ক'লে যাম আৰু এটা সময় নাহি যদিহে মৰি যায় হ'ব হেল্ল' ক'ত আছে এই কথাতে মই চিন্তা কৰি আছোঁ হয় হয় আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে এইটো দাদা আপুনি বিয়া পাতিলে নেকি মোৰ বিয়া নাই পতা নাই পতা বিয়া নাই পতা বিয়া পতা নাই না এইটো কাৰণে এই কথাটোতো মই চিন্তা কৰি আছোঁ যে ভাৰত পাকিস্তান যেতিয়া নেকি এটা যুদ্ধ হ'ব যুদ্ধ হ'লে মানে ততে ততে যদি বম পটকা ফুটা নিচিনা ফুটাই দিয়ে তো বিয়া পাতাটো বাদেই মানুহে থাকিব পৰা নোৱাৰিব এইটোৱে মোৰ চিন্তা হৈছে কি ভাৰত পাকিস্তান এতিয়া যুদ্ধ হ'ব যে সেইটো কাৰণে বিয়া নাপাতিলে পটককৈ বিয়া পাতাটো ভাল হ'ব নহ'লে মৰি থাকিম মই পাছতনো বিয়া পাতিব ক'ত পাম ন হয়নে নহয় বিয়াটো পাতি লোৱা এইটো মই বিচাৰি ফুৰিছোঁ দাদা মই তাকে মই ভাবিছোঁ বিয়া পাতিবলৈ হ'লে মানে পাতিম আৰু ন ঠিক আছে এই বঢ়িয়া ঠিক আছে মানে বিয়া পাতিবই লাগিব চাগে মই পাতিম বুলি ক'ম পাতি দিওঁ আৰু পূৰা মানে জীৱনত এনজয় কৰিব লাগে মানে দে না চুমা এটা দিয়া তুমিও কি কথা কয় আৰু বিয়া নপতা আকৌ চুমা তোমাক খাব ধৰে নি দে না নেলাগে এনেকুৱা নহ'ব লাগেনে বিয়া নপতা আকৌ দে চুমা খাব লাগে আই ঐ মৰিলে এনেকাই মৰিম দে বেলেগে মৰিলে মৰিবলৈ কি ইমান দেৰি কৰি চিন্তা কৰিমনো হ'ব